হেল্ল' ভিউয়াৰ্ছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। মই আজি আপোনালোকৰ বাবে একেবাৰে চিম্পুল পদ্ধতিৰে খাৰ লৈ আহিছোঁ। খাৰৰ বাবে মই এটা মিডিয়াম চাইজৰ অমিতা লৈ লৈছোঁ, কঁঠালৰ গুটি লৈ লৈছোঁ, দালি লৈ লৈছোঁ, মচুৰ আৰু বুট দাল মিক্স আছে মোৰ। এঘণ্টাৰ বাবে মই দালিখিনি ভিজুৱাই ৰাখিছিলোঁ। নিমখ লৈ লৈছোঁ, শুকান মাছ লৈ লৈছোঁ, কেঁচা জ্বলা কেইটামান লৈ লৈছোঁ আৰু নহৰু লৈ লৈছোঁ। এটা ডাঙৰ চাইজৰ খুন্দনি এখনত খুন্দি লৈছোঁ। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহী এখনত মই অমিতা, কঁঠালৰ গুটি, দালি দি দিছোঁ। নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দি দিব। নহৰু আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া পানী দি দিম মই ইয়াতে। এইটো মগৰে মই এমগ পানী দিছোঁ। গেছৰ ফ্লেমটো প্ৰথমে হাই ৰাখিব, পিছত কমুৱাই দিব। গেছৰ ফ্লেমটো হাইত ৰাখিছোঁ মই। শুকান মাছখিনি মই শুকান কেৰাহী এটাত ভালকৈ ভাজি ল'ম। দিছোঁ, শুকানে ভাজি ল'ম মই, তেল ইউজ নকৰোঁ মই খাৰত। শুকান মাছখিনি মোৰ ভাজা হৈ গৈছে, চেণ্ট ওলাই পৰিছে। চেণ্ট ওলোৱালৈকে আপোনালোকে শুকান মাছখিনি ভাজি ল'ব। গেছটো অফ কৰি দিছোঁ মই। এতিয়া মই ইয়াতে চ'দা খাৰ দি দিম। এইটো চামুচেৰে মই এচামুচ চ'দা খাৰ দি দিছোঁ। চ'দা খাৰ দিয়াৰ পিছত খাৰৰ কালাৰটো অলপমান চেঞ্জ হৈ পৰে, সেইবাবে মই হালধি ইউজ নকৰোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। 15 মিনিট হৈ গ'ল মোৰ খাৰখিনি বহাই দিবলৈ। অমিতা আৰু কঁঠালৰ গুটিখিনি ভালদৰে সিজা নাই, সেইবাবে আৰু 10 মিনিটৰ বাবে ৰাখি দিম। 10 মিনিট পিছত মই শুকান মাছখিনি ভাজি ৰখাখিনি দি দিম। অমিতা আৰু কঁঠালৰ গুটি সিজোতে অলপ সময় লাগে, সেইবাবে খাৰটো হওঁতে অলপমান সময় লাগি যায় বেছি। 10 মিনিট হৈ গ'ল মোৰ। এতিয়া মই শুকান মাছখিনি দি দিছোঁ। 25 মিনিট পিছত মই শুকান মাছখিনি দি দিছোঁ। শুকান মাছখিনি মই ঘৰতে শুকোৱা, ভালদৰে ধুই শুকুৱাইছোঁ, সেইবাবে মই ভাজাৰ পিছত ধুই লোৱা নাই। চেণ্টটো থাকি যায়, ভাল ফ্লেভাৰ এটা আহে। খাৰত দালিৰ পৰিমাণটো অলপমান বেছিকৈ ল'ব লাগে, খাৰটো তেতিয়াহ'লে বহুত টেষ্টফুল হয়। এনেদৰে একেবাৰে চিম্পুল, তেল নোহোৱাকৈ খাৰ বহুত টেষ্টফুল হয়। এনেদৰে মই খাই বহুত ভাল পাওঁ। আপোনালোকে ঘৰত বনাবচোন আৰু খাই কেনে পায় মোক কমেণ্ট ছেকশ্যন কমেণ্ট কৰিবলৈ জনাব। এয়া মোৰ খাৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। খাৰটো অলপ গাঢ়কৈ ৰাখিব লাগে, বেছি পাতল হ'লে বেছি টেষ্টফুল নহয়। খাৰখিনি হওঁতে মোটামুটি 40-ৰ পৰা 45 মিনিটমান লাগি গ'ল। খাৰ বনাওঁতে অলপমান বেছি সময় লাগে। দেখিব পাৰিছে মোৰ খাৰ একেবাৰে ৰেডি। ধুনীয়া কালাৰ আহিছে। একেবাৰে চিম্পুল পদ্ধতিৰে মই খাৰ বনোৱাই দেখালোঁ। তেল নোহোৱাকৈ খাৰ বনালোঁ মই। এনেদৰে বনালে বহুত টেষ্টফুল হয়। আশা কৰিছোঁ আপোনালোকেও খাই ভাল পাব। ঘৰতে বনাবচোন, কেনে পায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই মোক জনাব। লগতে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।